দোস্ত ওয়েলকাম টু মাই চেনেল জ্যোতিষ ব্লগ। এতিয়া আমি গৈ আছোঁ ব্ৰইলাৰ কেনেকৈ আপোনালোকে পুহিব, প্ৰথম কেনেকৈ বনাব বুডিং, তো আমি দেখুৱাম। বাচন বৰ্তন কেনেকৈ লগাইছে তো এয়া চাওক। ইয়াত বাঁহে নজিলেকে আমি প্লেইন চিটে দিছোঁ এটা বুডিং, আপোনালোকে বাঁহেও দিব পাৰে। দেখুৱাম বাঁহে কেনেকৈ দিয়ে। তো ইয়াত বাচন আমি লগাই দিছোঁ, বাচন চাব পাৰে। তো এয়া 16টাকৈ লগাইছোঁ এটা বুডিঙত। এয়া বাঁহে দুটা বুডিং বাঁহে বনাইছোঁ। এয়া ইয়াতো বাচন লগাই দিছোঁ, বাচন ইয়াতো কমপ্লিট হৈ গ'ল। তো বলক, তো এইখিনিতে এটা কথা কৈ লওঁ, চেনেলটো যিহেতু নতুন, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, বেয়া পালে ডিছলাইক কৰি দিব। তো কমেণ্টত জনাব, কিবা যদি থাকি গৈছে কমেণ্টত জনাব। তো আৰু এটা বনাইছিলোঁ, এইটো লাইট লগাই দিছোঁ। লাইট এটা বুডিঙত 5টাকৈ লগাইছোঁ চাব পাৰে। এনেকৈ বনাই দিছোঁ। এয়া অলপ পিছত পোৱালি আহিব, তো বেছি সময় নাই। পোৱালি অহাৰ পৰা আকৌ ভিডিঅ' দিম। তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।